কাঞ্চন 2023 কিন্তু মেইন বেসটো হৈছে থলুৱা বিহু আৰু মডাৰ্ণ হেৰিৰ মাজত ক্লাছটো ইয়া খাপলাংকাই বেংক খ্যাত এই পাঞ্জিত যাবা মই ডেভেন মাষ্টৰ তুলকৰা মোৰ ভাগ্য মই তেওঁ ডাইৰেকশ্যন দিব পাৰোঁ কাৰণ তেওঁ মোৰ দেউতাৰ আণ্ডাৰত ডাইৰেকশ্যনত কাম কৰা মানুহ কেৰেক্টাৰটো কৃষ্ণা বুলি খুব সহজ সৰল ধুনীয়া ছোৱালী এজনী বিহু নাচিব তাই এয়া আমাৰ লগত বৰ্তমান আছে কাঞ্চন চিনেমাখনৰ হিৰো কিন্তু হিৰক বৰ্তমান বেলেগ ৰূপত দেখা পাইছে কিন্তু আকৌ আপোনালোকে যেতিয়া চিনেমাখন দেখা পাব তেতিয়া কিন্তু ইয়াৰ এটা বেলেগ ৰূপ দেখা পাব এখন সুন্দৰ অসমীয়া বিহু ভিত্তিক চিনেমাৰ শ্বুটিঙৰ কাম চলি আছে আজি তেওঁলোকে কলাগাঁও থানাৰ লগত জড়িত যিখিনি এই মানে শ্বুটিং আছে বা যিখিনি তেওঁলোকৰ আছে কৰিবলগীয়া গোটেইখিনি ৰেকৰ্ডিং ইয়াতে কৰিব চিনেমাখন জিউ দত্তৰ পৰিকল্পনাত হৈ আছে আমি আপোনালোকক শ্বুটিঙৰ আটাইখিনি কথা দেখুৱাম এই চিনেমাৰ লগত জড়িত ব্যক্তিসকলৰ লগত চিনাকি কৰাই দিবৰ কাৰণে চেষ্টা কৰিম আৰু ইয়াত কেনেকুৱা ধৰণে কৰি কি কৰা হৈছে গান কেইটা থাকিব আটাইখিনি কথা আজি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম এয়া আমাৰ লগত আছে জিউদা এই চিনেমাখনৰ কথা কি ক'ব কাঞ্চন 2023 খুব এটা মানে ইউনিক সাবজেক্ট আৰু স্ক্ৰিপ্ট ৰাইটাৰ চিনেমা শৰ্মাৰ খুব ধুনীয়া প্ৰেজেণ্টেশ্যন কৰিছে স্ক্ৰিপ্টখনৰ একদম মানে অসমীয়া মাটিৰ গোন্ধ দিছে স্ক্ৰিপ্টখনত বিহু আছে যিহেতু চিডিৰ এৰাৰ পিছৰ পৰা ইণ্ডিয়ান ফিল্ম ইণ্ডাষ্ট্ৰীত বিহু ৰিলেটেড চিনেমা নাই বুলিয়ে ক'ব পাৰি আজিকালি এক্সটিং হৈ গৈছে বিহু কাৰণ আজিকালি বিহুটো মডাৰ্ণাইজেশ্যনত গুচি গৈছে ফেশ্বনত গুচি গৈছে বিহুটো আচলতে ট্ৰেডিশ্যন বা কালচাৰত নাই চ' এই স্ক্ৰিপ্টখনত এই ষ্টৰিটোত আমি সেইটো বস্তু দেখাব বিচাৰিছোঁ মছলা আছে ইয়াতে আমি কিছুমান বেলেগ প্লটো দেখাইছোঁ কিন্তু মেইন বেছটো হৈছে থলুৱা বিহু আৰু মডাৰ্ণ হেৰিৰ মাজত ক্লাছটো মানে দুখন গাঁৱৰ মাজত এখন গাঁৱে মডাৰ্ণ টাইপত বিহু পাতিব বিচাৰে এখন গাঁৱে হেৰি তেওঁ ডেভেন মাষ্টৰ বুলি হেৰিখন হিৰইনৰ দেউতাকৰ ৰোল কৰিছে চ' এওঁলোকে ছাপৰ্ট নকৰে তাৰমানে বিহুখন ঠাণ্ডা তুলি দাবী দি কিয় কৰিব লাগে এনেকুৱা ধৰণৰ এইবিলাক অপোজ কৰাৰ কাৰণে ওপৰত অকণমান অত্যাচাৰ কৰে ভিলেইনৰ এনেকুৱা ধৰণৰ হেৰি আছে আৰু এটা আমি বিশেষকৈ মেক্সিমাম বস্তুবিলাক আমি ট্ৰাই কৰিছোঁ আমি ৱেষ্টাৰ্ণ বস্তুটো নানিবৰ কাৰণে চেষ্টা কৰিছোঁ আমি আমাৰ যিখিনি বাদ্যযন্ত্ৰ অসমৰ যিখিনি হেৰি আছে থলুৱা যিখিনি হেৰি আমি সেই মিউজিকেল ইনষ্ট্ৰুমেণ্টখিনি দি আমি মিউজিক কৰিম বুলি ভাবিছোঁ কাৰণ এওঁলোক যিখিনি ৰাহুলহঁতৰ যিটো টীম আছে মিউজিকৰ মানে বিৰাট দে আৰ ভেৰি ডেচিং বিৰাট বঢ়িয়া তেওঁলোকৰ কাম কাঞ্চন বুলি টাইটেল চংটো সেই ৰাহুলেই গাইছে ফাগুনৰ বতাহে উৰুৱালে নতুনৰ বতৰা মৰমৰ যাবলৈ বুকুৱে দিবই তোকে দেখাৰ পৰা এতিয়া আপুনি এয়া হৈছে একে হৈছে তুলুক্য বৰুৱা আপোনাৰ পাৰ্টটো কি লাগিব কি মই ডেভেন মাষ্টৰ ৰোল কৰিছোঁ হিৰইনৰ দেউতাক খুবেই ভাল লাগিছে আমাৰ ডাইৰেক্টৰ ছাৰ আছে জিঅ' গতিকে তেওঁলোকৰ আশীৰ্বাদত কৰিছোঁ অসমবাসী ৰাইজৰ মৰম আৰু চেনেহ বিচাৰিছোঁ আমি কাঞ্চনৰ জৰিয়তে মাজত এটা কথা কওঁ তুলকৰা মোৰ ভাগ্য মই তেওঁ ডাইৰেকশ্যন দিব পাৰোঁ কাৰণ তেওঁ মোৰ দেউতাৰ আণ্ডাৰত ডাইৰেকশ্যনত কাম কৰা মানুহ চ' মানে মোৰ দেউতাৰ নাট্যকাৰ হেমন্ত দত্তৰ কথা কৈ আছোঁ মই তেওঁৰ আণ্ডাৰত কাম কৰাটো তেওঁৰ আণ্ডাৰত কাম কৰা এজন মানুহক মোৰ ডাইৰেকশ্যন যে তেওঁ লৈছে মোৰ কাৰণে এইটো বহুত উৎসাহৰ কথা নতুন এটা শ্বুটিং হ'ব এতিয়া ইয়াতে পুলিচৰ গাড়ীত উঠি এই ব্যক্তিসকল ওলাই যাব ইয়াৰ অনিবাৰ্ণ দত্ত স্বনামধন্য নাট্যকাৰ এই হেমন্ত দত্তৰ ল'ৰা জিউ দত্ত বুলি মানে জনা যায় গতিকে তেখেতে এই চিনেমাখন পৰিচালনা কৰিছে গতিকে এই নতুন এটা শ্বুটিঙৰ মানে শ্বটৰ কাৰণে তেখেতে ডাইৰেকশ্যন দি আছে গতিকে এনেকুৱা ধৰণে এই শ্বুটিংবিলাক হয় আপোনালোকে চাই থাকিব আৰু লগতে চিনেমাখনৰ নাম হৈছে কাঞ্চন থানাৰ ভিতৰৰ শ্বট এদি তেওঁলোকে এতিয়া ল'ব ইয়াত চাওক কেনেকুৱা ধৰণে লাইটবিলাক সাজু কৰি লোৱা হৈছে আৰু এতিয়া তেওঁলোকে শ্বট এটা দিয়ে তাৰ সন্মুখত কিমান ব্যক্তি থিয় হৈ থাকে তাৰ মাজতো তেওঁলোকে সুন্দৰকৈ শ্বটবিলাক দি গৈ আছে হয় কাঞ্চন নামৰ চিনেমাখনত এটা মহাজনৰ চৰিত্ৰ এটা কৰিছোঁ আজি প্ৰথম শ্বুটিং হ'ল ভাল লাগিছে কৰি আমাৰ অনিৰ্বাণ দত্তৰ ডাইৰেকশ্যনত ধুনীয়া
চিনেমা এখন আহি আছে হয় হয় সকলোৱে উপভোগ কৰিব বুলি আশা কৰিলোঁ। নিশ্চয়তো চিনি পাব আৰু বাকী নাই এয়া খাপলাংকাই বেংক খ্যাত এই প্ৰাণজিৎ ৰাভা এই আপোনাক বহুত নম্বৰত লগ পাই ভাল লাগিল আৰু এই যিখন এই কাঞ্চন যিখন চিনেমা হ'ব ইয়াত আপুনি অভিনয় কৰিছে আপোনাৰ কেৰেক্টাৰটো কেনেকুৱা ধৰণৰ এইখনত মোৰ কৃষ্ণ বুলি এটা ৰোল আছে এইটো বেঙতকৈ বহুত ডিফাৰেঞ্চ মানে এইটো কেৰেক্টাৰ তথাপিও গাঁৱলীয়া আছে গাঁৱলীয়াখিনি থাকিব আৰু এখন চিনেমাত নিজৰ চৰিত্ৰটোতকৈ যিখিনি বেগত মানে চাবলগীয়া হৈছে বিশেষকৈ আমি চাই আছোঁ ৰাহুল মই গোটেই হেৰিখিনি মানে মেনেজমেণ্টখিনি আমি ৰাহুল মই বিশেষকৈ চাই আছোঁ এয়া ইফালে আছে এই চাব ইন্সপেক্টৰ এই আমাৰ অভিমন্যু দত্ত অভিমন্যু দত্ত হিচাপে এখেত ওলাব আপোনাৰ এই কেৰেক্টাৰটো অকণমান কেৰেক্টাৰটোৰ নামটো অভিমন্যু দত্ত তাৰপিছত SI ডেজিগনেশ্যনটো আৰু তাৰপিছত কাঞ্চন চিনেমাখনৰ ধৰক গুৰুত্বপূৰ্ণ চৰিত্ৰই বুলি ক'ব পাৰে এতিয়ালৈ কৰি বহুত মানে মই নিজেও এটা ব্যতিক্ৰমী চৰিত্ৰ এটা তো যদিও পুলিচৰ চৰিত্ৰটো তো অকণমান ৰাফ এণ্ড টাফ এটা অলপ ব্যতিক্ৰমী চৰিত্ৰ আৰু অলপ গেটআপটোত মানে ডাইৰেক্টৰ ছাৰে অকণমান গুৰুত্ব দিছিলে তাৰপিছত এইফালে বাইদেউ আপোনাৰ কি চৰিত্ৰত মোৰ কেৰেক্টাৰটো কৃষ্ণা বুলি খুব সহজ সৰল ধুনীয়া ছোৱালী এজনী গাঁৱৰ ছোৱালী বিহু নাচিব তাই তাৰপিছত ভণ্টিয়ে দোকান এখন আছে তাৰপিছত দোকানখন তাই চলাই বাকীখিনি নকওঁ বাকীখিনি ছাছপেঞ্চ আপোনালোকে চাব লাগিব কিন্তু খুব ভাল লাগিছে কেৰেক্টাৰটো কৰি আটাইয়ে মৰম দিছে চবে ছাপোৰ্ট কৰিছে আশা কৰিছোঁ আপোনালোকে মৰম দিব পিছলৈ এয়া আমাৰ লগত আছে এই যিটো কাঞ্চন চিনেমাখনৰ যিটো থিম চং এখেতে লিখিছে গতিকে এই আপোনাৰ মনৰ অনুভৱটো খুবেই ভাল একচুৱেলি আমাৰ বহুত আগৰ পৰাই আছিলে এইবোৰ যে কৰিছিলে কৰোঁতে যে এনেকৈ আপোনাৰ আমি চিনেমা এখন গোটেইখিনি বিহু ৰাখি পেলাই তাৰপিছত শিক্ষক কাঞ্চন পথক নামটো ইফালে তাৰপিছত আমি তেনেকৈ আৰম্ভ কৰিলোঁ আৰু আজিলৈকে খুব ধুনীয়াকৈ মানে গানটো গোটেইখিনি কাম আপুনি একচুৱেলি গানটো মই কাঞ্চন শিক্ষক সেই যিটো গীত আছে থিম চংটো মই লিখিছিলোঁ সুৰ কৰিছিলোঁ আৰু ময়ে কণ্ঠদান কৰিছোঁ আৰু সেইটো অকণমান আপোনাৰ মডাৰ্ণ হ'ব মডাৰ্ণ বিহু তাৰপিছত আৰু নিৰঞ্জন গোস্বামী ছাৰে লিখিছিলে দুটা সেই দুটা আপোনাৰ ফুল্লি গান তিনিটা থাকিব চিনেমাখনত এই যিটো থিম চং কাঞ্চন দুই লাইন অকণমান দুটা লাইন ন ঠিক আছে ফাগুনৰ বতাহে উৰুৱাই নতুনৰ বতৰা মৰমৰ যাবলৈ বুকুৱে দিবই তোকে দেখাৰ পৰা ধন্যবাদ প্ৰথম শুনিয়ে ভাল লাগিছে গতিকে নিশ্চয় আমি আশা কৰিম এই দৰ্শকে আঁকোৱালি ল'ব আৰু এই ইফালে আছে প্ৰডিউচাৰ এই আপোনাৰ অকণমান কথাখিনি কেনেকুৱা ধৰণে এই অভিনয় কৰিছে বা প্ৰডিউচো কৰিছে কথাখিনি অকণমান কৈ দিয়ক খুব ভাল লাগিছে কৰি মই প্ৰথম যেতিয়া শুনিছিলোঁ কথাষাৰ প্ৰথম কৈছোঁ ৰাহুল দা গোটেই বাকী যিমানখিনি জোচ দিছে ৰাহুল দাৰ পৰা যিটো আছে আছে জোচখিনি সিহঁতে দিলে এতিয়া এই কিমান দিন হ'ল আপোনালোকৰ শ্বুটিং আমাৰ প্ৰায় 15 দিন হ'ল 15 দিন মানে আমাৰ এতিয়ালৈকে আপোনাৰ 6 দিনমান হ'ল মাজতে আৰু কিমান দিনমান চলিব আৰু 15 দিন তাৰমানে একে কণ্টিনিউটো গোটেইখিনি প্ৰথমতে আমি কাহিনী শেষ কৰিম তাৰপিছত গানৰ তিনিটা গানৰটো অকণমান দেৰি হ'ব কিজানি গান আমি শেষ হ'ব কাৰণ এই চিনাই তিনাই কিছু কথা থাকিলে গতিকে এই আমি ফেব্ৰুৱাৰীৰ ধৰি লওক আমাৰ হোলীৰ আগত হোলী আহিছে যিহেতু হোলীৰ আগত নহ'লে বা হোলীৰ পিছত আমি মানে দিবলৈ চেষ্টা কৰিম ঠিকে আছে খুব ইচ্ছা থাকিল এই অসমীয়া চিনেমা ভাল হ'লে আগবাঢ়ি গ'লে আমাৰ নিশ্চয় ভাল লাগে আৰু এয়ে নহয় আৰু পৰৱৰ্তী পৰ্যায়ত আৰু নতুন এনেকুৱা প্ৰডাক্ট পাম বুলি আশা কৰিলোঁ ধন্যবাদ এয়া আমাৰ লগত বৰ্তমান আছে কাঞ্চন চিনেমাখনৰ হিৰো কিন্তু হিৰক বৰ্তমান বেলেগ ৰূপত দেখা পাইছে কিন্তু আকৌ আপোনালোকে যেতিয়া চিনেমাখন দেখা পাব তেতিয়া কিন্তু ইয়াৰ এটা বেলেগ ৰূপ দেখা পাব অকণমান কৈ দিয়ক পোনপ্ৰথমতে দাদাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই কাঞ্চন যিখন চলচ্চিত্ৰ আহি আছে অসমীয়া সেইখনত যি এটা চৰিত্ৰ মোৰ মুখ্য চৰিত্ৰত মই অভিনয় কৰিছোঁ অনিৰ্বাণ নামেৰে মোৰ লগত পাৰ্থ আছে পাৰ্থই মোৰ এটা
মোৰ বন্ধুৰ ৰূপত মানে সি চৰিত্ৰটো ৰূপায়ণ কৰিছে। প্ৰথমতে দাদাক ধন্যবাদ দিয়াৰ লগতে আমি দহক প্ৰডাকশ্যনৰ যিসকল মেম্বাৰ আছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাঞ্চনৰ দৰে ইমান ধুনীয়া এখন চিনেমাত মোক ইমান ডাঙৰ এটা চৰিত্ৰৰ দায়িত্ব দিয়াৰ বাবে মই দহৰ প্ৰডাকশ্যনৰ সকলো সদস্যক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ কাঞ্চনখনে নতুন ৰূপ পাওক, অসমীয়া চিনেমা জগতত কাঞ্চনে এটি নতুন দিগন্তৰ ঘোষণা কৰক। আপোনাৰ পাৰ্টটো কেনেকুৱা হ'ব? গুণ্ডা এনেকুৱা হেৰি লগত মানে অলপ থাকিব, এইবিলাক তোমাৰ থাকিব আৰু আপোনাৰ মোৰ ইয়াৰ ভাল বন্ধু বেষ্ট ফ্ৰেণ্ড মানে গাঁৱলীয়া ল'ৰা হ'ব। একেলগে আমি মানে থকা একেলগে ডাঙৰ দীঘল হোৱা ইয়াৰ লগত কেৰেক্টাৰটো কৰি ঠিকে আছে, আপোনালোক আটাইকে ধন্যবাদ থাকিল। আৰু আপুনি অহা খুব ভাল লাগিল। নিশ্চয় নিশ্চয় আমি আশা কৰিম দৰ্শকে আঁকোৱালি ল'ব আৰু আমি গম পোৱা মতে ফেব্ৰুৱাৰী বা লাষ্টৰ ফালে বা মাৰ্চৰ মানে বিহুৰ আগত হ'ব। বিহুৰ আগত হোৱাৰ এটা সম্ভাৱনা আছে যদি চব গোটেইখিনি ঠিকে থাকে। চিনেমা বুলি কোৱাৰ লগে লগে ভালেখিনি কাম থাকে, কিবা ডাবিং থাকিব বা মিউজিকৰ কাম থাকিব, গানবিলাক এতিয়ালৈকে হোৱা নাই, খালি এতিয়া বাকীখিনিহে হৈ আছে। গতিকে নিশ্চয় এই দৰ্শকে আঁকোৱালি ল'ব। ধন্যবাদ। এয়া জীউ দত্তই তেখেতৰ কলা কুশলীসকলক এইমাত্ৰ ল'বলগীয়া যিটো শ্বটটোত কি কৰিব লাগিব সেই কথাখিনি বুজাই আছে। ইয়াত ওচৰত হিৰইনৰ দেউতাক আছে, ইয়াতে SI নিজৰ চিটত বহিব, লগতে আন যিসকল ব্যক্তিসকল আছে। গতিকে তেওঁলোকে এনেকুৱা ধৰণে এটা শ্বট আপোনালোকে নিশ্চয় জানে, এটা শ্বট এবাৰ দুবাৰত নহয়, প্ৰায় 10-15 বাৰ ল'বলগীয়া হৈছে যাতে পাৰফেক্ট হয় আৰু জনসাধাৰণে এটি বিশেষ সোৱাদ পাবৰ কাৰণে সক্ষম হয়। আচলতে বহুত দিনৰ মূৰত মোৰ বন্ধুবৰ জীউ দত্ত মঙলদৈৰ এজন ভাল পৰিচালক, তেখেতে এখন বিহুভিত্তিক এখন অসমীয়া চিনেমা বনাই আছে। আমাৰ টংগাৰ এজন প্ৰডিউচাৰ, নতুন উদীয়মান ল'ৰা। তো কামবিলাক চলি আছে। আজি ময়ো এটা ৰোল কৰিছোঁ সৰু চাই, তেওঁলোকৰ আমন্ত্ৰণ মৰ্মে। ভাল লাগিছে শ্বুটিংটো আৰু গোটেই ইউনিটটো বৰ ধুনীয়া, সুন্দৰ, য়ং জেনেৰেশ্যন। কেতিয়াৰ পৰা চলি আছে, কিমান দিন? আজি প্ৰায় 8 দিনমান হ'লেই শ্বুটিং হ'বলৈ, মই যোৱাকালিৰ পৰা আছোঁ। এতিয়া সময় ঠিক 12 বাজিবৰ হৈছে। তেওঁলোকে ইয়াত কৰিবলগীয়া বা ইয়াত ল'বলগীয়া যিকেইটা শ্বট আছিল গোটেইকেইটা ইতিমধ্যে ল'লে আৰু তেওঁলোকে কোৱা মতে আৰু এদিনৰ হয়তো প্ৰয়োজন হ'ব পাৰে যে সেইখিনি তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত মিলাই ল'ব। গতিকে ইতিমধ্যে থানাত আহি গোচৰ দিয়া বা এই পুলিচজন উঠাই গুচি যোৱা বা কোনোবা যদি ব্যক্তিক ধৰি আনিব লগা হৈছে ধৰি আনিবলগীয়া হোৱা, এই আটাইখিনি শ্বট ইয়াতে তেওঁলোকে ল'লে। এতিয়া তেওঁলোকে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আৰু 10 বা 12 দিন এনেকুৱা ধৰণে বিভিন্ন লোকেশ্যনত তেওঁলোকে শ্বটবিলাক ল'ব। তাৰপিছত গান 3টা আছে, গান 3টাৰ কামখিনি কৰিব। কৰাৰ পিছত এই অহা এপ্ৰিলৰ আগতে এই চলচ্চিত্ৰখন কি কৰিবৰ কাৰণে ৰাজ্যৰ মাজলৈকে লৈ অহাৰ কাৰণে পৰিকল্পনা কৰা হৈছে। আশা কৰোঁ আপোনালোকে চলচ্চিত্ৰখন আঁকোৱালি ল'ব।